নমস্কাৰ, মই আব্দুল সত্তাৰ ডিটিএন ডেইলি টপ নিউজৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। যি সময়ত সমগ্ৰ বিশ্বত কৰোনা মহামাৰী এক ত্ৰাস সৃষ্টি কৰিছে, সেই সময়ত ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাক বাধা আৰোপ কৰিছিলে অসমৰ ডিজিপিয়ে। ঠিক তেনে ক্ষেত্ৰত অৱশ্যে বহুতজনকে অলৰেডি প্ৰশাসনে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, কিন্তু এজন বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা এতিয়াও ৰমৰমাই কেনেকৈ ঘূৰি আছে, অথচ একাধিকবাৰ তেখেতে ফেচবুকত বিভিন্ন সাম্প্ৰদায়িকমূলক ভিডিঅ' পোষ্ট কৰাৰ পিছতো চৰকাৰে কিয় লোৱা নাই পদক্ষেপ। এই সন্দৰ্ভত এজন অসমীয়া যুৱকে এক ভিডিঅ' ফেচবুকত আপলোড কৰাৰ লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আহক আমি চাওঁ এই ভিডিঅ'টোত কি কোৱা হৈছে। আসসালামু আলাইকুম, নমস্কাৰ মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল। সত্যৰঞ্জন বৰাৰ বাবে আজি ভিডিঅ'টো বনাবলৈ বাধ্য হলো। কেইদিনমান আগত নিউজত আমাৰ অসম আৰক্ষী বিষয়াই প্ৰচাৰ কৰিছিল, যিসকলে ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰিব তেওঁলোকক দৌৰি দৌৰি ধৰি জেলত লৈ যাব। তেতিয়াহ'লে সত্যৰঞ্জন বৰাক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই কিয়? সত্যৰঞ্জন বৰা ধোৱা তুলসী পাতা নেকি? তেওঁক এৰেষ্ট কৰিলে মহাভাৰত অশুদ্ধ হ'ব নেকি? তোমাৰ বেলায় যাতা আছে, আমাৰ বেলায় যাতা নাই। এইবিলাক অন্যায় হৈ আছে আমাৰ লগত, আৰু এই অন্যায়ৰ কাৰণে কৰোনাৰ দৰে মহামাৰী ভগৱানে পৃথিৱীত পঠাই দিছে। আমাৰ মানসিকতা যেতিয়ালৈকে আমি চেঞ্জ কৰিব নোৱাৰিম, তেতিয়ালৈকে এই কৰোনা ইমান সহজতে পৃথিৱীৰ পৰা নাযায়। আৰক্ষী মহোদয়ে নিউজত প্ৰচাৰ কৰাৰ পিছত ফেচবুক অপেন কৰিলে বহুত ভাল লাগিছিল, আৰু বহুতো জনক যিসকলে সাম্প্ৰদায়িক মন্তব্য কৰিছিল তেওঁলোকক ধৰি ধৰি জেলত লৈ গৈছে। ময়ো ভয় পাইছিলো, লগত মোৰ পাপ্পায়ো ঘৰৰ পৰা ফোন কৰি কৈ দিছিল যে ছ'চিয়েল মিডিয়াত কোনো পোষ্ট নকৰিবা, কোনো ভিডিঅ' আপলোড নিদিবা। কিন্তু কি কৰিম, উপায় নাই, বাধ্য হলো। সত্যৰঞ্জন বৰাই যদি ভাৰতবৰ্ষৰ স্বাধীন দেশৰ নাগৰিক, তেওঁ যদি ফেচবুকত এনেকৈ আল্টু ফাল্টু পোষ্ট কৰিব পাৰে, তেতিয়াহ'লে আমি কিয় নোৱাৰিম? সংবিধানে সকলোক সমান অধিকাৰ দিছে। এজন মুছলমান যুৱকক হিন্দু পৰিয়ালৰ মানুহবিলাকে চেলেং চাদৰৰ ওপৰত ইফতাৰ কৰিব দিছে। ইয়াত কি ভুল হ'ব পাৰে? হয়তো চেলেং চাদৰ বহুত সন্মানৰ চাদৰ, সেইটো আমি সকলোৱে জানো। হয়তো তেওঁলোকে সেইখিনি ভাবা নাই, আৰু হয়তো তাৰ বাবে তেওঁলোকে সেই চাদৰখনত তেনেকৈ খাব দিছে। কিন্তু তাততো আৰু বেলেগ কিবা কৰা নাই না, তাত ইফতাৰহে কৰিব দিছে। সত্যৰঞ্জন বৰা, তুই জানা নেকি ইফতাৰৰ বস্তুৰ কিমান মূল্য, কিমান সন্মান? আৰু তাৰ বাবে সেই চেলেং চাদৰ ওপৰত খাবলৈ দিয়াৰ বাবে সত্যৰঞ্জন বৰাই সেই পৰিয়ালটোক ইমান অসভ্য ভাষা ব্যৱহাৰ কৰি এটা পোষ্ট কৰিছে। আপোনালোকে হয়তো ইতিমধ্যে পোষ্টটো চাইছে। সত্যৰঞ্জন বৰা, শুনি ল, তই হয়তো তোৰ মা ভনীক কেনেকুৱা চকুৰে চোৱা, কেনেকুৱা সন্মান কৰিব পাৰা এইটো নাজানো, কিন্তু অসমৰ জনসাধাৰণে আমি জানো আমাৰ অসমৰ মা ভনীসকলক কেনেকৈ সন্মান কৰিব লাগে। তই এই কথাষাৰ কৈ সেই পৰিয়ালটোক কেৱল অপমানিত কৰা নাই, তই অসমৰ প্ৰতিটো মহিলাক, নাৰী জাতিটোক তই কলংকিত কৰিছা। কিছুমান সময়ত আমাৰ মুছলমান মানুহবিলাকে এই আমাৰ অসমীয়াৰ পবিত্ৰ গামোচাখন পাৰি নামাজ পঢ়িবলৈ বাধ্য হয়, সময় সাপেক্ষে, আৰু তাক লৈ একাংশই বিভিন্ন সময়ত মন্তব্য কৰে যে গামোচাখনত ভৰি ৰাখি নামাজ পঢ়িলে অসমীয়া জাতিটোক কলংকিত কৰিলে, অসমীয়া জাতিটোক অপমান কৰিলে। আৰু মই ভাবো সেইসকল মানুহ আমাৰ অসমীয়া জাতিৰ বাবে কলংকিত মানুহ, কাৰণ গামোচাখনত ভৰি ৰাখিছে সেইটো চকুত পৰিল, কিন্তু গামোচাখনত সেই মানুহজনৰ যে কপাল ৰাখিল সেইটো আমি দেখা নাপালো। আচলতে আমিবিলাক সকলো কিছু দেখা পাওঁ, কিন্তু কেনেকৈ মানুহৰ নেগেটিভ দিশবিলাক ওলাই নেগেটিভ কি কৰি আছে সেইবিলাক বিচাৰি উলিয়াই ছ'চিয়েল মিডিয়াত কেনেকৈ সাম্প্ৰদায়িক মন্তব্য, সাম্প্ৰদায়িক বিতৰ্ক সৃষ্টি কৰিব পাৰি, অসমৰ পৰিস্থিতি কেনেকৈ উত্তাপ্ত কৰিব পাৰি, তাৰ বাবে একাংশৰ চেষ্টা। আৰু তাৰ ভিতৰত নাম্বাৰ 1 পজিশ্যন আছে সত্যৰঞ্জন বৰাক। সত্যৰঞ্জন বৰা, তোক মই অনুৰোধ কৰিছো, চাইলেণ্ট হৈ যা, নহলে কিন্তু আমি ভাইলেণ্ট হ'ম। তুই বহুত কৈছা, বহুত শুনিলো।
তুই যদি নিজক কবি বুলি পৰিচয় দিব পাৰা তেতিয়াহ'লে আমিও নিজক ডাইৰেক্টৰ বুলি পৰিচয় দিবলৈ বাধ্য হ'ম। এতিয়াৰ পৰা তুই যিমান ভিডিঅ' আপলোড দিবি প্ৰতিটো ভিডিঅ'ৰ এগেইনষ্টত মই ভিডিঅ' বনাম আৰু প্ৰতিটো কথাৰ এনচাৰ পাই যাবি মোৰ ফালৰ পৰা। দুদিনৰ পৰা আমাৰ অসমত এজন দুজন মানুহে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে, কিন্তু আমি তেওঁলোকক ছাকচেছ হ'ব নিদিওঁ। আমি আমাৰ অসমখনক আগৰে পৰা ভাল পাই আহিছো, এতিয়াও ভাল পাওঁ, মৃত্যুৰ আগমুহূৰ্তলৈকে ভাল পাই যাম। মই মুছলমানৰ ঘৰত জন্ম লোৱাৰ বাবে কোনোবাই যদি মোক পাকিস্তানী বাংলাদেশী কয়, কোনো আগলা পাগলাই যদি পাকিস্তানী বাংলাদেশী বুলি মোক কয়, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। কিন্তু কোনোবাই যদি আমাৰ ধৰ্মগ্ৰন্থ পবিত্ৰ কোৰাণখনক যদি বেয়াকৈ ক'বলৈ চেষ্টা কৰে তেতিয়াহ'লে আমি আঙুলি চুহি নাথাকো। এজন মুছলমান হোৱাৰ বাবে 4টা কলেমা জানিব লাগিব, আৰু যিয়ে 4টা কলেমাৰ জ্ঞান যাৰ ভিতৰত নাথাকিব তেওঁ মুছলমানেই হ'ব নোৱাৰিব। মোক যদি কোনো হাফিজ মৌলানাই 4টা কলেমা শুদ্ধভাৱে ক'ব দিয়ে ময়ো হয়তো ক'ব নোৱাৰিম। আৰু মই যদি কোনো বেয়া এটা কাম কৰোঁ আৰু তাৰ বাবে যদি কোনোবাই ডাইৰেক্ট আমাৰ কোৰাণখনক আমাক এই শিক্ষা দিছে বুলি কয়, আমাৰ ধৰ্মই আমাক এইবিলাক শিকাইছে বুলি কয়, তেতিয়াহ'লেতো ইয়াতকৈ দুখ লগা কথা আৰু একো হ'ব নোৱাৰে। প্ৰথম কথা হ'ল মই মুছলমানেই নহয়, মোৰ ভিতৰত 4টা কলেমাৰ জ্ঞানেই নাই। দ্বিতীয় কথা হ'ল কোৰাণৰ লগত মোৰ সম্পৰ্কই নাই। তেতিয়াহ'লে মোৰ বাবে, মোৰ অপৰাধৰ বাবে আমাৰ ধৰ্মক কিয় অপমান কৰা হৈ আছে, আমাৰ কোৰাণক কিয় অপমান কৰা হৈ আছে। ঋতুপৰ্ণ পেগু নামৰ হিন্দু যুৱকজনক 4-5জন মুছলমানে অকলশৰীয়াভাৱে পাই নিৰ্মমভাৱে মাৰি মাৰি হত্যা কৰি পেলালে। তেওঁলোকক অনতিপলমে ফাঁচি দিব লাগে। তেওঁলোকৰ এনেকুৱা শাস্তি দিব লাগে, আচলতে তেওঁলোকৰ অংগ প্ৰত্যংগবিলাকত ৰছী লগাই টানি টানি অংগ প্ৰত্যংগবিলাক ছিঙি কুকুৰ মেকুৰী দি খুৱাব লাগে। তেওঁলোক মুছলমান হ'ব নোৱাৰে। তেওঁলোক মুছলমানৰ ঘৰত জন্ম লৈছে কেৱল মুছলমান ধৰ্মটোক অপমানিত কৰাৰ বাবে, কোৰাণখনক অপমানিত কৰাৰ বাবে, কোৰাণখনক কলংকিত কৰাৰ বাবে তেওঁলোকে মুছলমানৰ ঘৰত জন্ম লৈ এনেকুৱা অপমান কৰি আছে মুছলমান ধৰ্মক। কিছুমান সময়ত এই দুই এজন অসভ্য অভদ্ৰ মুছলমানৰ কাৰণে, নাম মাত্ৰে মুছলমান দুই এজনৰ কাৰণে কিছুমান সময়ত কিছুমান নেতা খেতাসকলে আমাৰ ধৰ্মক বেয়াকৈ ক'বলৈ সাহস পায়। সৰুৰে পৰা আমাৰ মা পাপাই আমাক শিকাইছে যে আৰবী আখৰ যদি কোনো লেতেৰা ঠাইত ফটা চিঙা কাগজত থাকে, কোনো লেতেৰা ঠাইত যদি পৰি থাকে, সেই আখৰবিলাক কাগজ টুকুৰা উঠাই আনি ভাল ঠাইত ৰাখিব লাগিব। আৰু আমি কোৰাণখনক ইমান সন্মান কৰোঁ, আমি কোৰাণখনক ইমান ভয় কৰোঁ। হয়তো জীৱনত কোনোদিন নামাজ নপঢ়োঁ, ৰোজা নাৰাখোঁ, তথাপিও মনৰ ভিতৰত এটা ভয় থাকে, কোৰাণৰ ভয়, আৰু সেই ভয়টো লৈ আমি কোনো ধৰণৰ বেয়া কামলৈ আগবাঢ়ি নাযাওঁ। আৰু তুই সত্যৰঞ্জন আমাৰ কোৰাণখনক অপমানিত কৰিবি, আমি মনে মনে থাকিম। ঠিক আছে, তুই নিশ্চয় কোৰাণখনৰ বিষয়ে তোৰ বহুত জ্ঞান আছে, কোৰাণৰ বিষয়ে তুই বহুত জানা, তেতিয়াহ'লে তোৰ লগত মোৰ লগত অপেন চেলেঞ্জ হৈ যাওক। তুই কোৰাণখন তুই মুখস্থ নহয়, কোৰাণখন তুই চাই চাই আৰবীবিলাক একফালৰ পৰা কৈ যাবি আৰু তাৰ অৰ্থবিলাক অসমীয়াত কৈ যাবি। যদি তুই পাৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিম, আৰু যদি নোৱাৰা তোৰ ইছলাম ধৰ্মত আহিব নালাগে। তোৰ দৰে অপবিত্ৰ মানুহৰ ইছলাম ধৰ্মত কোনো ঠাই নাই। যদি নোৱাৰা নেক্সট টাইমত আৰু তুই কোনো ধৰণৰ এনেকুৱা অপমানিত কথা নকৰিবি, কাৰোবাৰ আমাক ইছলাম ধৰ্মৰ আমাৰ সংখ্যালঘু ভাই ভনীসকলৰ মনত কষ্ট নিদিবি। এজন হাফিজ হ'বলৈ হ'লে 5 পৰা 6 বছৰ সময় লাগে।
আৰু এজন হাফিজ হোৱাৰ পিছত তেওঁ কোৰাণটোৰ কেৱল আৰবীবিলাকহে মুখস্থ জানিব পাৰিব। আৰু হাফিজ হোৱাৰ পিছত সেইজনে আৰু 12 বছৰ পঢ়িব লাগিব মলনা পঢ়াৰ বাবে 12 বছৰ লাগিব। আৰু 12 বছৰ অধ্যয়ন কৰাৰ পিছত তেওঁ কোৰাণখনৰ সম্পূৰ্ণ অৰ্থ তেওঁ ক'ব পাৰিব। আৰু তাৰ পিছতো মুক্তিকাৰী বহুত কিবা কিবি আছে, মেক্সিমাম 30 বছৰ সময় লাগিব। 30 বছৰ এজন হাফিজ মৌলানা মুফতিয়ে অধ্যয়ন কৰাৰ পিছতো কোনো এজন হাফিজ মৌলানাই ক'ব নোৱাৰিব যে তেওঁ কোৰাণৰ বিষয়ে সম্পূৰ্ণকৈ জানে। আৰু তই ইমান জানা হৈ গলি, তোৰতো বয়সেই কিজানি 30 বছৰ হোৱা নাই, নাকত টিভি দিলে এতিয়াও কিজানি গাখীৰৰ চেণ্ট ওলাব, আৰু তুই আমাৰ কোৰাণখনক অপমান কৰিবি, এইটো আমি মানি ল'ম। আৰে ভাই, কিয় বুজি নাপাস? নিৰ্বাচন আহি আছে। আমাৰ সৰ্বানন্দ ছাৰ, আমাৰ হেমন্ত ছাৰ কিমান চেষ্টা কৰি আছে নেক্সট ইলেকশ্যনত ভাল ফলাফল কৰাৰ বাবে, আৰু তুই সংখ্যালঘুৰ ভোটবিলাক একদম 90% নষ্ট কৰি আছা। মূৰত কিবা আছেনে নাই? সংখ্যালঘুৰ ভোটৰো প্ৰয়োজন আছে।